হলে আপোনালোকে যোৱাবাৰটো BPF হাৰিছে, অহাবাৰ আৰু হাৰিব। আমি ইয়াতে এছেম্বলিটো জিকিছোঁ, আমি ইয়াতে ভাল আমাৰ ওদালগুৰি জিলাতো আমি কেইবাটাত MCLAটো জিকিছোঁ আৰু লোকসভাতো যোৱাবাৰ জিকিছোঁ, কিন্তু আগতকৈ বহুত ভাল হ'ব। এইকেইদিন গাঁৱে গাঁৱে ঘূৰি ফুৰাৰ যি এক্সপিৰিয়েঞ্চ হৈছে, BPFত যিখিনি মানুহে যোৱাবাৰ ভোট দিছিলে তাৰে তেওঁলোকক যদি যিখিনি মানুহে ভোট পাইছিলে, ধৰি ল'লোঁ এটা বুথত BJP দলে 200 ভোট পাইছিলে আৰু BPF দলে 150 ভোট পাইছিলে। 150ৰ পৰা তেওঁলোকে আৰু খুব বেছি এতিয়া 50টা পাব, সেই এশও আমি পাই যাম। আমাৰ ঘূৰাৰ যি এক্সপিৰিয়েঞ্চ হ'ল, আমিতো অলপ বহুত দিন ৰাজনীতি কৰাৰ অকণমান এক্সপিৰিয়েঞ্চো হৈছে, গাঁৱে গাঁৱে ঘূৰিছোঁ, বুথে বুথে ঘূৰিছোঁ। তাৰমানে BPF দলৰ পৰা আমি 70% ভোট BJPয়ে এতিয়া আনিবলৈকে সক্ষম হৈছোঁ। মানুহখিনিৰ আস্থা BPFৰ প্ৰতি নাইও। আগতে অকণমান তেওঁলোকে চান্স লৈছিলে, কিয় আমি খুব শক্তিশালীভাৱে নাছিলোঁ। এতিয়া ভগৱানৰ আশীৰ্বাদত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে কৰা কামৰ কাৰণে, মোদী ডাঙৰীয়াৰ চৰকাৰে কৰা কামৰ কাৰণে ৰাইজে আমাক আৰু আশীৰ্বাদ কৰিছে। আমি এইকেইটা সমষ্টিত, অন্ততঃ ভেৰগাঁৱৰ টংলা সমষ্টিতটো ক'ব পাৰোঁ লোকসভা নিৰ্বাচনত 60,000 ভোটত আমি লিড কৰিব পাৰিম। আমাক কোনো 60,000ত লিড কৰাৰ পৰা ৰাখিব নোৱাৰে। ক'ত BPFৰ আগ্ৰাসন? আপোনালোকক মই ক'লোঁ, আপুনি আজি লিখি ৰাখক, এই দুটা সমষ্টিত ভেৰগাঁৱৰ টংলাত আমি অহা বিধানসভা লোকসভা নিৰ্বাচনত 50,000ৰ পৰা 60,000 ভোটত এটা এটা সমষ্টিত লিড কৰিম আৰু এই দুটা সমষ্টিত 100% জিকিম। কোনো আমাক ৰাখিব নোৱাৰে। আজি আপোনালোকে লিখি থৈ দিয়ক। আমি এতিয়ালৈকেতো একেলগে খেলি, এতিয়া আমি UPPL একেলগে খেলি আছোঁ। UPPL আমাৰ মিত্ৰ দল, আমি একেলগে আছোঁ। আমাৰ ক'ৰবাত UPPL খেলিব, ক'ৰবাত আমি খেলিম। আমি ককাই ভাইৰ দৰে ইলেকশ্যন খেলিম। হিমন্ত বিশ্বক হৰাবৰ কাৰণে কোনোবা ষড়যন্ত্ৰ কৰা বুলি কৈ আছে। কিয় ষড়যন্ত্ৰ আমিতো বুজি পোৱা নাই। যাৰ যন্ত্ৰই বিকল, যাৰ যন্ত্ৰৰ মানে ইঞ্জিনৰ অংশ জয়ী হৈ গৈছে, গতিকে সেই বিকল ইঞ্জিনটোৱে আমাৰ ট্ৰিপল ইঞ্জিনক কেনেকৈ পৰাভূত কৰিব পাৰিব? গতিকে এতিয়া ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে। এতিয়া ৰাইজৰ দলৰ এজন মাত্ৰ বিধায়ক, কোনো বাকী প্ৰতিনিধি নাই। AJP বুলি যিটো দল আছে, বহুতেতো নামেই নাজানে। আজি ইয়াতে আপোনালোকে গম পালে যে AJPৰ ফুল মিনিংটো নাজানে। গতিকে তেনেকুৱা দলৰ এজনো ৱাৰ্ড মেম্বাৰেই নাই গাঁৱৰ। মানে আপোনাৰ আৰবান লোকেল বডিজৰ ULBৰো এজন মেম্বাৰ নাই। গতিকে সেইটো দলে যদি কাৰোবাৰ লগ হৈ হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিব বিচাৰিছে বা আমাৰ মন্ত্ৰী ডাঙৰীয়াক পৰাভূত কৰিব বিচাৰিছে, এইটো দিবা স্বপ্নৰ বাদে একো বিষয় নহয় এইটো। গতিকে ৰাইজক মই অনুৰোধ জনাইছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ কাৰণে কাম কৰিছে, ৰাইজৰ হৈ কাম কৰিছে, দুখীয়াৰ দৰিদ্ৰ নিবাৰণৰ হৈ কাম কৰিছে। গতিকে ৰাইজৰ হৈ কাম কৰা দল আৰু চৰকাৰ হৈছে ভাৰতীয় জনতা পাৰ্টি। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আজি আপোনালোকে দেখিছে যিটো কথা আপোনালোকে বাৰে বাৰে, বিশেষকৈ মুছাদ্দিক হুছাইনে বাৰে বাৰে কয় যে ইয়াত মানে BTCত BPFৰ উত্থান হৈছে। এইবিলাক BPFৰ উত্থান একো নাই। তেওঁলোকৰে মানুহখিনিক আনি তেওঁলোকৰে খানা বানা খুৱাই কিনে মিটিংখন দেখাই দিয়ে। আমি দেখাই দিয়ক, এজন দুজন বাদ দিয়ক না, এজন দুজনৰ বিপৰীতে 100-200 মানুহে BJPত যোগদান কৰি আছে BTCত। ক'ত একজন, ক'ত দুইজন, তাৰ বিপৰীতে 100-200 হাজাৰলৈকে যোগদান কৰিছে। সিদিনা নোনাই চেৰভাঙত, এইটো পৰিষদীয় সমষ্টিত সঞ্জিত তাঁতীৰ নেতৃত্বত 3,000 লোকে যোগদান কৰিছে। গতিকে ক'ত 3জন, ক'ত 5জন, ক'ত 20জন আৰু ক'ত 1000, ক'ত 1500। গতিকে এইবিলাক কথা এইবিলাক মিডিয়াৰ, একাংশ মিডিয়াৰ কিছুমানে এইবিলাক কথা ক'ব বিচাৰে আৰু তেওঁলোকে ভাল পায়। তেওঁলোকে এতিয়া ৰাজনৈতিক দল BPF ক্ষমতাত নাই। এতিয়া পানীৰ পৰা মাছ এটা উঠাই আনিলে, পাৰত উঠাই আনিলে যিটো অৱস্থা হয়, চটপটাই থাকে। পাৱাৰত নোহোৱাৰ কাৰণে চটপটাই আছে, সেইটোৱে অৱস্থা হৈছে। মই এটা কথাই কৈছোঁ, BTCত BJP আৰু মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ বিশ্বাস পূৰ্বতকৈ অধিক বাঢ়িছে, আস্থা বাঢ়িছে। কাৰণ BTCত শান্তি প্ৰতিষ্ঠা হৈছে। BTCত জংঘললৈ যোৱা ডেকা ল'ৰা ছোৱালীৰ সংখ্যা কমিছে। BTCত দলং হৈছে, BTCত ৰাস্তা হৈছে, BTCত হস্পিটেল হৈছে, BTCত মেডিকেল কলেজ হৈছে, BTCত ইউনিভাৰ্চিটিৰ মানে কেম্পাছ হৈছে। গতিকে সকলো ক্ষেত্ৰত BTCৰ শান্তি আৰু উন্নয়ন সমান্তৰালভাৱে আমি আগবঢ়াই লৈ গৈছোঁ, যিটো 17 বছৰত দেখা পোৱা নাছিল। ৰাইজে কেৱল জংঘল ৰাজ আছিলে, কেৱল ইয়াত সন্ত্ৰাসবাদ, কেৱল ইয়াত হত্যা, কেৱল ইয়াত গুলী বাৰুদ, কেৱল ইয়াত বোমা বিস্ফোৰণ, কেৱল ইয়াত সন্ত্ৰাসবাদ, এইবিলাকেই BTCক অশান্ত কৰি ৰাখিছিল। যাৰ পৰিণত 4,000 মানুহে প্ৰাণ হেৰুৱাব লগা হৈছিল যোৱা 2.5 বছৰত বা মোদী ডাঙৰীয়া চৰকাৰ অহাৰ পিছত। BTCত
ক'ব গ'লে এজনো এনেকুৱা মানুহে মৃত্যুমুখত পৰা নাই। আহিবলগীয়া লোকসভা নিৰ্বাচনত বিটিআৰ অঞ্চলত হাগ্ৰামৰ সহায় বিচাৰিব নেকি বিজেপিয়ে? এতিয়া ভালৰ লগত থাকিব বিচাৰিলে তেওঁলোকে আমাক সহায় বিচাৰিব লাগিব। তেওঁলোকে যদি কালৰ লগত থাকিব বিচাৰে, যি কালে আমাক শেষ কৰি থৈ গৈছে, তেতিয়াহ'লেতো আমাৰ পৰাতো সহায়, যদি তেওঁলোকৰ মন ভাল, তেওঁলোকৰ ৰাইজৰ প্ৰতি কাম কৰাৰ এটা ভাল আন্তৰিক ভাৱনা আছে, তেওঁলোকে আহিব লাগে বিজেপিৰ ওচৰত, কাৰণ বিজেপিয়ে ভাল কাম কৰি আছে। আমিতো বিচাৰোঁ সকলোৱে ৰাইজৰ কল্যাণৰ হকে কাম কৰাৰ কাৰণে আগবাঢ়ি আহক, কিন্তু ৰাইজৰ সবকা সাথ, আমাৰ মন্ত্ৰ হৈছে সবকা সাথ সবকা বিকাশ, আৰু তেওঁলোকৰ মন্ত্ৰ হৈছে সবকা সাথ আপনা বিকাশ, নিজৰ বিকাশ দেখাত সবকা সাথ দেখায় আৰু নিজৰ বিকাশ আপনা বিকাশ। গতিকে ডাইৰেক্ট আমাৰ মানে কি বুলি কয়, দৰ্শনত মানে পাৰ্থক্য আছে। তেওঁলোকৰ দৰ্শন ৰাইজৰ কথা কৈ নিজৰ বিকাশ কৰা, আমি ৰাইজৰ কথা কৈ ৰাইজৰ বিকাশ কৰা। 12 ডিচেম্বৰৰ পৰা আৰম্ভ কৰিব আপোনাৰ সমষ্টিত ভূপেন বৰাই মাজবাটৰ পৰা আপোনাৰ সমষ্টিত ৰেলী, হয়, মানে লোকসভাক লৈ কি বুলি আখ্যা কৰিব? কি নাই, ভূপেন বৰাৰ মাজত আহি গৈছিল। গতিকে আমিতো সকলো ৰাজনৈতিক দলৰ নিজৰ নিজৰ অধিকাৰ আছে, নিজৰ নিজৰ মানে ৰাজনৈতিক তেওঁলোকৰ কাৰ্যকৰ্তা আছে, কৰ্মী আছে, নেতা আছে, তেওঁলোকে কৰিব, আদৰণি জনাইছোঁ আমি। কাৰণ শক্তিশালী যদি বিৰোধী ৰাজনৈতিক দল নাথাকে, ৰাজনীতি কৰি মজা ক'ত? অলপ শক্তিশালী হ'ব লাগিব। শুই বহিতো আৰু এনেকৈ মাইকত কথা কৈতো আৰু দল নহয়তো। তাতে ক'ৰবাত এখন ছেমিনাৰ কৰি, ক'ৰবাত শ্লোগান দি, ক'ৰবাত হুংকাৰ দি 15টা দলৰ একেলগে বহি চাহ খোৱা, ভাত খোৱাই, তাৰ পৰা সংগঠন নহয়তো। সংগঠন তৃণমূলত হ'ব লাগিব, সংগঠন বুথে বুথে হ'ব লাগিব, সংগঠন সকলো জাতি জনগোষ্ঠীক লৈ হ'ব লাগিব। গতিকে তেওঁলোকৰ কাৰণে এটাই মানে যিটো ভোট বেংক যিটো কোৱা হয়, এতিয়া UDF আৰু বেলেগ কথা একো নাই। এতিয়া UDF আৰু কংগ্ৰেছৰ মানে কেৱল এটাই যিহেতু ভোট বেংক তেওঁলোকৰ, তাক লৈ তেওঁলোকৰ মানে যুদ্ধ চলি আছে। কোনে তেওঁলোকৰ ভোট পাব, কোনে তেওঁলোকৰ ভোট পাব, এই দুটা দলৰ এটাই নীতি, তেওঁলোকৰ ভোটটো কোনে পাব, তাক লৈ তেওঁলোক ব্যস্ত হৈ আছে। বাদ দি খিলঞ্জীয়া মানুহৰ চিন্তা তেওঁলোকৰ নাই, খিলঞ্জীয়া মানুহৰ কল্যাণৰ কথা তেওঁলোকৰ মনলৈ অহা নাই, আৰু তেওঁলোকে কেতিয়াও কৰাও নাই উন্নয়নৰ কথা। আজমলে কৈছিলে মুছলমানৰ ডাঙৰ শত্ৰু হ'ল কংগ্ৰেছ, ইয়াৰ অৰ্থ বিজেপি বন্ধু নেকি? আজমলেতো ঠিকেই কৈছে, কিন্তু আজমলেওতো একো নকৰিলে। 2005 আজমল অহাৰ পিছত আজমলেনো মুছলমানৰ কাৰণে কি কৰিলে? কংগ্ৰেছেতো একোৱেই নকৰিলে। এতিয়া দুইটাই যিটো দল, দুইটা দলৰে এটাই ভোট বেংক, তেওঁলোকৰ মাজত কম্পিটিশ্যন চলি আছে, আৰু বাহিৰত মিছাও দেখায়, মানে কুস্তিটো দেখায় বাহিৰত যুদ্ধ আছে বুলি, আৰু ভিতৰত দোস্তিটো আছেই তেওঁলোকৰ। মই সদায় কৈ আছোঁ যে বাহিৰত তেওঁলোকৰ দোস্তি আৰু ভিতৰত তেওঁলোকৰ কি, বাহিৰত তেওঁলোকৰ কুস্তি, ভিতৰত তেওঁলোকৰ দোস্তি, এইটো চলি আছে, 2005 পৰা চলি আছে।